বিধায়ক হেমাংগ ঠাকুৰেৰ তাৎক্ষণিক পদক্ষেপ দক্ষিণ কামৰূপত সন্ত্ৰাস সৃষ্টিকাৰী হাতী বনাঞ্চললৈ খেদি পঠোৱাৰ ব্যৱস্থা বিশেষজ্ঞ টীমে পলাশবাৰী জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠাব হাতী ইতিমধ্যে আহি পাইছে বাহিৰৰ এক্সপাৰ্ট টীম 22 মে বৃহস্পতিবাৰে বন বিভাগ আৰু প্ৰশাসনে চলাব অভিযান কিছুদিন পূৰ্বে প্ৰশাসনৰে হোৱা বৈঠকত এই সিদ্ধান্ত হয় দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত হাতীৰ সন্ত্ৰাস সৰ্বজনবিদিত বিগত কিছু বছৰ ধৰি পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত হাতীৰ জাকে খেতি পথাৰৰ লগতে ঘৰ দুৱাৰৰো অনিষ্ট সাধন কৰি আহিছে লগতে আজি কিছুদিন পূৰ্বে হাতীৰ গছকত প্ৰাণ হেৰুৱাব লগা হৈছিল ৰঙামাটিৰ এজন লোকে ইয়াৰ পিছতেই পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰে তাৎক্ষণিকভাৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণেৰে দুদিন পূৰ্বে প্ৰশাসনৰ লগত এক জৰুৰী বৈঠক অনুষ্ঠিত কৰি উক্ত অঞ্চলৰ পৰা হাতীকেইটাক বনাঞ্চললৈ খেদি পঠোৱাৰ এক ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰে আনহাতে হাতীকেইটাক খেদি পঠোৱাৰ বাবে অসমৰ বাহিৰৰ পৰা এক্সপাৰ্ট টীমো ইতিমধ্যে আহি পাইছে পলাশবাৰীত এই কথা বুধবাৰে উজনি অসমলৈ গৈ থকা অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সন্মুখত ফেচবুক লাইভৰ জৰিয়তে সদৰি কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই যে আমি সকলোৱে জ্ঞাত যে আমাৰ বিগত কিছুদিন আগৰ পৰা আমাৰ পলাশবাৰী সমষ্টিত বিভিন্ন স্থানত হাতীয়ে উপদ্ৰৱ চলাই আছিলে আৰু হাতীৰ উপদ্ৰৱৰ ফলত আমাৰ কেইদিনমান আগত আমাৰ ৰঙামাটিত অশোক দাস নামৰ এজন ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে আৰু সেইটো কাৰণে তাৎক্ষণিকভাৱে আমি যোৱা পৰহি আমি এখন বৈঠক কৰোঁ আৰু প্ৰশাসনিকভাৱে এখন বৈঠক কৰা যায় আৰু তাত এখন সিদ্ধান্ত লোৱা হয় যে অহাকালি 22 তাৰিখে হাতীবিলাক বহু দূৰলৈ তেওঁলোকক জংঘললৈ খেদি পঠোৱাৰ এটা ব্যৱস্থা কৰা হৈছে আনহাতে হাতীকেইটাক বনাঞ্চললৈ খেদি পঠোৱাৰ ক্ষেত্ৰত প্ৰশাসন তথা বন বিভাগে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে লগতে 22 তাৰিখে সন্ধিয়াৰ পৰা পিছদিনা ৰাতিপুৱালৈ এই অভিযানৰ বাবে কিছু অঞ্চলত সান্ধ্য আইনো জাৰি হ'ব পাৰে আৰু বতৰৰ বাবেই নাইবা কোনো কাৰণত এদিনৰ সলনি দুদিনো সময় লাগিব পাৰে এই অভিযানৰ আনহাতে প্ৰয়োজনত হাতীকেইটা পিছৰ পৰ্যায়ত কাজিৰঙা নতুবা মানস ৰাষ্ট্ৰীয় উদ্যানলৈও লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব এই কথাও সামাজিক মাধ্যম যোগে সদৰি কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই অহাকালি এই অভিযানটো অহাকালি গধূলি আৰম্ভ হ'ব আৰু যেহেতু বতৰ বেয়া আছে অভিযান হয়তো এদিনতে সমাপ্ত নহয় দুদিনো লাগিব পাৰে দুদিন তিনিদিন লাগিব পাৰে সেইকাৰণে সমূহ ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আমাৰ যেহেতু অত্যন্ত চেঞ্চিটিভ এটা বিষয় সেইকাৰণে হয়তো অহাকালি 22 তাৰিখে গধূলি ভাগত পৰহি ৰাতিপুৱালৈ হয়তো প্ৰশাসনিকভাৱে সান্ধ্য আইনো দিয়াৰ ব্যৱস্থা কিছু অঞ্চলত পলাশবাৰী সমষ্টিৰ কিছু অঞ্চলত সান্ধ্য আইনৰ দিয়াৰ ব্যৱস্থা হয়তো কৰিব পাৰে প্ৰশাসনিকভাৱে আৰু সেইটো কাৰণে মই সমূহ ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এইবাৰ এই ড্ৰাইভৰ ফলত আমি সম্পূৰ্ণৰূপে হাতীৰ উপদ্ৰৱ বন্ধ হ'ব কিন্তু তৎসত্ত্বেও যদি ভৱিষ্যতে যদি এই হাতীৰ উপদ্ৰৱটো বন্ধ নহয় তেতিয়া হয়তো অনাগত দিনবিলাকত আমি বৰ্তমান আজি কাজিৰঙাত আছোঁ আমি অনাগত দিনবিলাকত হয়তো কাজিৰঙাই হওক বা মানসতেই হওক অন্য যি আমাৰ ফৰেষ্ট এৰিয়া আছে আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে বা নেশ্যনেল পাৰ্ক আছে সেইবোৰ হাতীবিলাক যাতে স্থানান্তৰিত কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আমি অহাকালি যি ড্ৰাইভ আছে সেই ড্ৰাইভৰ কাৰণে আজি আমাৰ টীম ইতিমধ্যে ফিল্ডত আছে আমাৰ প্ৰশাসনিকভাৱে টীম আছে তেওঁলোকে ছাৰ্ভে কৰি আছে আৰু অহাকালি যি আমাৰ যি ড্ৰাইভ চলিব তাত আপোনালোকৰ আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ এই অভিযানৰ সময়ত সকলো ৰাইজকে এই ক্ষেত্ৰত সহায় সহযোগ তথা প্ৰশাসনৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে